Welcome to my channel. আজি মই আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আজি মই পেনকেকৰ এটা ৰেচিপি লৈ আহিছোঁ যোনটো আপোনালোকে সৰু ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব। তাৰ লগতে আপোনালোকে চাহৰ লগতো কেতিয়াবা বনাই খাব পাৰিব। পটককৈ যদি আলহী কেতিয়াবা ঘৰলৈ আহে তেতিয়াও বনাই দিব পাৰিব। বলকচোন তেন্তে যাওঁ আমি ৰেচিপিটোলৈ। ৰেচিপিটোৰ বাবে আমাক লাগিব এটা কণী, 1 কাপ ময়দা, 1 কাপ গাখীৰ, আধা কাপ ৰিফাইন অইল, ষ্ট্ৰবেৰী এচেন্স ব্যৱহাৰ কৰিছোঁ মই, আপোনালোকে ভেনিলা এচেন্সো ব্যৱহাৰ কৰিব পাৰে, 1.5 চামুচ চেনি, মই টেবুল স্পুনৰে 1.5 টেবুল স্পুন চেনি ব্যৱহাৰ কৰিছোঁ, লগতে বেকিং পাউডাৰ 1/2 টিস্পুন আৰু সোৱাদ অনুসৰি অকণমান নিমখ লৈছোঁ। তাৰপিছত মই এটা বাটিত ধুনীয়াকৈ এটা কণী ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। তাতে গাখীৰখিনি দি দিছোঁ, দি ধুনীয়াকৈ মিক্স কৰাৰ পাছতে মই তাত চেনি দি দিছোঁ। চেনি দিয়াৰ পাছতে মই অকণমান যি নিমখ আছিলে নিমখকণ তাতে দি দিছোঁ আৰু তাৰ লগতে মই অলপকৈ ময়দাখিনি এতিয়া তাতে ফেটি যাম। ধুনীয়াকৈ গোটেই গাখীৰ আৰু চেনিৰ যোনটো মিশ্ৰণ আছিলে গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি চাব যাতে চেনিটো ধুনীয়াকৈ মিক্স হৈ যায়, নহ'লে গোটা এটা ভাৱ থাকি যাব। তাৰ পাছত ময়দাখিনি মই অলপকৈ দি মিক্স কৰি ল'ম। আপোনালোকে গোটেইখিনি ময়দা একেবাৰতে দি নিদিব, অলপকৈ দি মিক্স কৰি ল'ব। চাব আপোনালোকে ময়দাটো কিমান জোখাৰ লাগিব। কেকৰ বেটাৰটো এনেকুৱাকৈ বনাব, পেনকেকৰ যোনটো আমি নৰ্মেল কেকৰ বেটাৰ যেনেকৈ বনাওঁ তেনেকৈ বনাব। কনচিষ্টেঞ্চিটো আপোনালোকে এনেকৈ ৰাখিব যেনেকৈ ওপৰৰ পৰা পেলাই দিলে এটা ৰিবন এডালৰ নিচিনাকৈ যাতে পৰি যায়। এয়া চাওক মোৰ ধুনীয়াকৈ কনচিষ্টেঞ্চিটো হৈ গৈছে, মই এনেকৈ ৰিবন এডালৰ নিচিনাকৈ পৰি গৈছে। তাৰপিছত মই এইটো আধা ঘণ্টাৰ বাবে বেটাৰটো ধুনীয়াকৈ ঢাকি থৈ দিম। আপোনালোকে এনেকৈ আধা ঘণ্টাৰ বাবে ঢাকি থৈ দিব, তেতিয়া পেনকেকটো বহুত ধুনীয়া হয়। এয়া চাওক মোৰ বেটাৰটো ধুনীয়াকৈ ৰেডি হৈ গ'ল আধা ঘণ্টাৰ পাছত। তাৰপাছত মই গেছত এখন টাৱা মিডিয়াম বা ল' ফ্লেমত আপোনালোকে পাতি দিব। মই ল' টু মিডিয়াম ফ্লেমত ৰাখিছোঁ। তাৰপাছত এখন হেতাৰে ধুনীয়াকৈ বেটাৰখিনি এটা জেগাতে দি দিব। তাৰপিছত গোটেই বেটাৰখিনি বহলি যাব। তাৰপাছত তাত বাবলছ অহালৈকে আপোনালোকে ৰখি থাকিব আৰু বাবলছ অহাৰ পিছত কেকটো লুটিয়াই দিব। এয়া চাওক মোৰ কেকটো মই লুটিয়াই দিয়াৰ পিছত ইমান ধুনীয়াকৈ হৈ গৈছে। মই ঠিক তেনেদৰে 4-5খনমান কেক বনাই লৈছোঁ। বনাই লোৱাৰ পাছতে মই ধুনীয়াকৈ এনেকৈ পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছোঁ। ওপৰত অকণমান মৌ দি দিছোঁ, মৌ দি দিব পাৰে, আপোনালোকে জেম থাকিলে জেমো দি দিব পাৰে, আপোনালোকে যোনটো ভাল পায় আপোনালোকে সেইটো দি দিব পাৰে। মই 2টা চেৰিও তাত দি দিছোঁ। এয়া চাওক মোৰ পেনকেক ৰেডি হৈ গ'ল। আজিৰ ৰেচিপিটো ইমানেই আছিলে। মই আগলৈও আকৌ এটা ধুনীয়া ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিম। মোৰ এই ৰেচিপিটো যদি আপোনালোকে ভাল পালে তেন্তে মোৰ ৰেচিপিটো আপোনালোকে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকে মোক বহুত মৰম দিয়ে আৰু আপোনালোকৰ মৰমৰ পৰাই মই আগলৈ আৰু নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিব পাৰোঁ। আজিলৈ আহোঁ, ধন্যবাদ।